সকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া আছোঁ মই আলু বাৰীত। আজি যিহেতু আলু দিব হৈছে, আমাৰ আলু দিছোঁ আজিৰ পৰা। আমি আলু কিদৰে নতুন পদ্ধতিৰে আলু বীজ ৰোপণ কৰিছোঁ সেই বিষয়ে আপোনালোকক সবিশেষ জনাম। এতিয়া আমি আলু কেনেদৰে দিছোঁ আপোনালোকক দেখাম, আৰু এনেধৰণে আলু দিলে আপোনালোকৰ কেনেকুৱা ধৰণে দিব লাগে, আৰু এই প্ৰতিজোপা আলুৰ পৰা আপুনি এনেকুৱা ধৰণে আলু বীজ ৰোপণ কৰিলে 1ৰ পৰা 2 কেজি পৰ্যন্ত আলু পোৱা উৎপাদনৰ হয়। এতিয়া আমি ৰোপণ কৰিবলগীয়া আলুৰ বীজখিনি এইখিনি। এনেকৈ ধৰণে আমি সুন্দৰকৈ গজালি উলিয়াই মাটিত থৈ দিছিলোঁ বীজখিনি। মাটিত থৈ দিয়াৰ কাৰণে এনেধৰণে সুন্দৰকৈ গজালি ওলাইছে। এয়া এনেধৰণৰ বীজখিনি এতিয়া আজি বাৰীত ৰোপণ কৰিমগৈ, আৰু এইখিনি এনেধৰণে পেৰাত আমি ওপৰত তুলি থৈ দিছিলোঁ বীজখিনি। তেতিয়া সোনকালে বীজখিনি বেয়া হোৱাৰ চান্স নাথাকে আৰু গেলি যোৱাৰ চান্স নাথাকে। এনেধৰণে আপোনালোকেও পেৰা বনাই বীজখিনি থৈ ওপৰত চাং বা কিহবাত তুলি থৈ দিব পাৰে। সুন্দৰকৈ বীজখিনি গজালি ওলাইছে এনেধৰণৰ। এইখিনি বীজ ৰোপণ কৰি, আৰু এইখিনি বস্তাত ভৰাই থোৱা আছে বীজ। এতিয়া আমি এই বীজখিনি আনি এতিয়া এনেধৰণৰকৈ আমি ইণ্ডোফিলত বীজখিনি ডুবাই ল'ম। যিহেতু বতৰটো ডাৱৰীয়া, সেইকাৰণে বীজখিনি হয়তো বেয়া হৈ যাব পাৰে মাটিত খেতিডৰাত ৰোপণ কৰাৰ পিছত। সেইকাৰণে এনেধৰণে ইণ্ডোফিলত বীজখিনি সম্পূৰ্ণকৈ ডুবাই লৈ আমি বীজখিনি এনেধৰণে এতিয়া ইণ্ডোফিলৰ পানীখিনি আমাৰ দেউতাই ডুবাই লৈছে। এনেধৰণে অলপ দেৰি বীজখিনি ইণ্ডোফিলৰ পানীখিনিত গামলাটোত ডুবাই লৈ আকৌ এই বীজখিনি অলপ দেৰি শুকাবৰ কাৰণে খৰাহিত থৈ দিয়া হ'ব। তেতিয়া বীজখিনি সোনকালে আলুতলিত বেয়া হৈ যোৱাৰ চান্স নাথাকে। এনেধৰণেকৈ লৰাই বগৰাই বীজখিনি ইণ্ডোফিল পানীত ডুবাই থকা হৈছে। আৰু এতিয়া সেই আমি চাহ কৰি থোৱা মাটিডৰাত এনেধৰণৰ এটা নাঙল, আগৰ দিনৰ এটা নাঙল, আজিকালিতো হাল বোৱা নাঙল নাই, এনেধৰণে আমি এটা নাঙল সংৰক্ষণ কৰি থৈছোঁ। এনেধৰণে দেউতাই সেই নাঙলৰ সহায়ত সৰু সৰুকৈ লিক বনাই আছে। এই লিকটোতে আমি আলুখিনি ৰোপণ কৰিম। এনেধৰণেকৈ বীজখিনি ৰোপণ কৰা হ'ব। মাজত গেপছটো আপোনালোকে এহাতমান দি ল'ব পাৰে। তেতিয়া গছবিলাক ইজোপা সিজোপাৰ লাগি নাযায় আৰু আলু বীজখিনি সুন্দৰকৈ বাঢ়িব পাৰে। এনেধৰণে সকলো খান্দি আমি এনেধৰণে নাঙল দি ল'লোঁ। এতিয়া সেই নাঙল দি বীজখিনি দিয়াৰ পিছত এতিয়া আমি এনেধৰণে এবেগেত আঁতৰত আমি বীজখিনি ৰোপণ কৰিছোঁ। এবেগেটতকৈ যদি বেছি ঘনকৈ দিয়া হয় তেতিয়া বীজখিনি বাঢ়োতে অলপ আমনি হয়। এতিয়া এনেধৰণে বীজখিনি আমি সম্পূৰ্ণকৈ গোটেইখিনি বীজ ৰোপণ কৰি লৈছোঁ। আপোনালোকেও এনেধৰণে কৰি চাব পাৰে। আমি আগৰ বছৰত এনেধৰণৰকৈ আলু খেতি কৰি বহুত
আলু পোৱা গৈছিল আৰু সেইকাৰণে এইবাৰো গোটেইখিনি আলু এনেধৰণেই ৰোপণ কৰিছোঁ। এতিয়া বীজখিনি দিয়াৰ পিছতে আমি গুড়ি চূণ আনি থৈছোঁ, কাৰণ পোক আৰু গুড়ি পৰুৱাৰ কাৰণে এনেদৰে গুড়ি চূণখিনি আলুখিনিৰ ওপৰত লাহে লাহে দি দিয়া হৈছে। সকলোখিনি আলুৰ ওপৰত এনেদৰে গুড়ি চূণখিনি দি দিয়া হৈছে, কাৰণ আলু সোনকালে এনেধৰণে গুড়ি চূণ দিয়া নহ'লে সোনকালে আলুখিনি গুড়ি পৰুৱা আৰু পোকে খাই দিয়ে। এই গুড়ি চূণখিনি দিয়াৰ ফলত আলুখিনি পোকে ধৰিবলৈ সুবিধা নাপায়। এনেধৰণে সকলোখিনি আলুতে আমি গুড়ি চূণ দি লৈছোঁ। এতিয়া আকৌ আমি কাষতে আনি থৈছোঁ শুকুৱাই থোৱা শুকান গৰু গোবৰ। এয়া জাবৰ আনি থৈছোঁ, গৰুৱে খচা পেলনীয়া জাবৰখিনি। এনেধৰণেই আলুখিনিৰ ওপৰে ওপৰে অলপ অলপকৈ শুকান গোবৰখিনি দি লোৱা হৈছে। গোবৰটো দিয়াটো নিজৰ কথা। আমাৰ গোবৰ অলপ কম আছে কাৰণে এতিয়া আমি কমকৈ গোবৰ দি লৈছোঁ। পিছত জাবৰখিনি দিয়াৰ পিছত আকৌ আমি জাবৰৰ ওপৰত গোবৰ অলপ দিম। এনেধৰণে গোবৰখিনি দি থকা হৈছে। সকলোখিনি মাটিতে আলুখিনিৰ ওপৰত এনেধৰণে গোবৰখিনি দি লোৱা হৈছে। এতিয়া আকৌ আমি গোবৰখিনি দি শেষ হ'লত এনেদৰে জাবৰখিনি গোটাই থৈছিলোঁ, সেই জাবৰখিনি আলুখিনিৰ ওপৰত, আলুৰ পাতিটোৰ ওপৰত এনেধৰণে মেলি দিছোঁ। জাবৰখিনি আপোনালোকে মেলোঁতে লক্ষ্য কৰিব যে সম্পূৰ্ণকৈ আলুখিনি, পাতিখিনি, গোবৰখিনি আৰু মাটিখিনি সম্পূৰ্ণকৈ ঢাক খাব লাগে। কাৰণ যদিহে জাবৰখিনি অলপ পাতল হয়, তেতিয়া আলুখিনি বাহিৰলৈ ওলাই যায় আৰু সেই আলুখিনি বাহিৰলৈ ওলাই যোৱা আলুখিনি সেউজীয়া কালাৰ বা নীলা কালাৰ হৈ যোৱাৰ চান্স থাকে। তেতিয়া আপোনালোকে বিক্ৰী কৰিবলৈ বা খাবলৈ হ'লেও আমনি হয়। আমাৰ এতিয়া আলু বীজখিনি ৰোপণ কৰি শেষ হৈ গৈছে আৰু খেৰখিনিও সম্পূৰ্ণকৈ দি হৈছেগৈ। আৰু যদি এই ভিডিঅ'টি আপোনালোকে ভাল লাগে তেতিয়া এটা লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু কেনেধৰণে আলু খেতি কৰিব পৰা যায় বা অন্য খেতি কৰিব পৰা যায় আপোনালোকে জনাব। আজিলৈ ভিডিঅ'টি ইমানেই, ধন্যবাদ।